মাৰি দলিয়াম যেতিয়া তেতিয়া গম পাব গৈছে খেতা চলা Opa, opa, essa agulha ধান খালে খালে ধানৰ পৰা তত নাপায় গোটেইখন খাই এদাই কৰিলে এখন বা ইনা বিনা ঘৰ ছাগলী এখন কুকুৰা ছাগলী হাঁহ পুহিছে গোটেই এখন মোক ধানখন খাই এদাই কৰিছে এইফালে টঙনীয়া এখন এটা এটাকৈ মাৰি পেলাই দিব লাগিব এখন গৰু এখেতে এখন চিনি নাপায় গোটেইখন খুৱাই মোৰ ধান পিঠি এদাই কৰিছে হাঁহ পুহে কুকুৰা পুহে ৰখিব নোৱাৰে ধান মাৰি মৰিছোঁ সিহঁতৰ ধানখন খুৱাই শেষ কৰিছে মোক খালে খালে কলি যায় এখন সেই ইনা বিনা ঘৰ সেইখন ক'লা ফুলা ঘৰ ছাগলী আহিছে এখন হাঁহ আহিছে কুকুৰা আহিছে খাই গোটেই ধানখন শেষ কৰিছে কি কৰোঁ কোনফালে কি কৰোঁ মই এতিয়া টঙনীয়া একেবাৰে এটা শিলগুটি মাৰি দলিয়াম যেতিয়া তেতিয়া গম পাব গৈছে খেতা চলা গম পোৱা নাই সিহঁতি ধানখন খুৱাই শেষ কৰিছে মোক গোটেইখন ইমানকৈ চাই থাকিব পাৰোঁ মই সকলোৱে ক'লে টঙনীয়া চব এটা মাৰিলে গম পাব সিহঁতি এইকেইটা কাগজ জলফাই টেঙা আনিলি হয় খাবলৈ ইমান ভাল লাগিছে পাই আৰু সেইজনী কোন বাৰু ইমান বকিছে হাঁহকেইটাৰ কাৰণে যে অজান বস্তু সিহঁতেতো নেজানে নহয় খাবই ইমান বকিছে বা ইমান বকনি মেলিব লাগে নে পাই মুখখন বৰ চাৰ দেই এইজনীও যে চেপেটা মাকজনীও চলা আহে নবকিবাহে চেপেটা মাকজনী ইমান বকিব লাগে নে মুখখন আছে বুলিয়ে যে যিহকে পায় তিহকে বকিছে দেই তাইকনো কিহে নাতে বাৰু সেইকেইটা ধান খাবলৈনো কিমান চিন্তা কৰিব লাগে নে খাইছে বুলি একদম শুনি কাণখন ঘুগুলা হৈ গৈছেগৈ দেই ধান খাইছে চাউল খাইছে সিহঁতি দেখা নাই চকুৱে একেবাৰে টঙনীয়াই চব এফালৰ পৰা ধ্বংস কৰি দিম যেতিয়া নহয় তেতিয়া গম পাব বেছি মোক গম পোৱা নাই মোৰ কেনেকুৱা খং বেছিকৈ চল পাইছে সিহঁতি মৰিয়াই এফালৰ পৰা পেলাই যাম যেতিয়া নহয় তেতিয়াহে গম পাব বকিয়ে থাকে একদম তিতা টেঙা লাগি গৈছে দেই শুনি সেইজনী বুঢ়ীজনী এটা চকু নহয় 4টা চকু লৈ পিনি চাই আছে ঘৰৰ হেৰিয়াৰ পৰা চোতালত চকীত বহি একেবাৰে মিনিষ্টাৰ ইঞ্জিনিকতে চকু 4টা লগাই পিনি চাই আছে ধানখন খাইছে চকুৱে নেদেখে হাঁহ কুকুৰাখিনি মাৰিলে বুলি দেখিব তেতিয়া খেদিলে এনে খালে নেদেখে যেতিয়া মাৰিম নহয় তেতিয়া চাই আছে তেতিয়া খেদিবলৈ আহিব ক'বলৈ আহিব তেতিয়া আমাৰ হেৰৌ এইকেইটা শিক্ষা বুলি মই আমাৰ কাৰোবাৰ নাজানো মই এফালৰ পৰা ধ্বংস কৰি মাৰিয়ে নিম পুৱাই ইমান চিঞৰ বাখৰ শুনিছো ক'ত কি হ'ল হয় সেইজনী চেপেটা মাকচোন আৰু সেইজনী ফুলটি আই জহনী পাতি কিজনীয়ে দন লাগিছে চা মানুহৰ আগত চিঞৰি সেইটো আকৌ মোক বেয়া বুলি কয় নহয় লাগিলে দুইজনীয়ে খুন্দা ভালেই পাইছো কি কৰা যায় আজি পিছবেলাকে ফুলটিও চপা আহিমগে কিটিপ এটা দি থৈ আহিম আকৌ যুঁজিব দুইজনী মৰিব যুঁজি মৰক মোৰ কি যায় ঐ ফুলটি আছ নাই হয় ঘৰত কি কৰিছ কোন আহিছ এজনী তই আহিলি ইয়াতে বহি ইয়াতে বহ নেলাগে ফুলটি বাই তলতে বহোৱা বতাহটো ধৰচোন চাহ পানী অকণ দিম চাহ পানী নেলাগে বুজিছ তামোলকে এখন খাই লওঁ নালাগে ইয়াতে জুই জ্বলাই আছে আৰু দিয়ে দিম চাহ পানীত বহুৱাই দিছো অকণ বেয়া হ'ব মই তামোল এখন খাই লওঁ কাটিয়ে থৈছ তামোল কটা আছে তামোলখন কাটি ল তোৰ লগত কথা অকমান আছিলে গম পাৱ নে কি কথা হয় তই চেপেটা মাকৰ কথা ক'বলৈ আহিছ নি তামোলখন খাই লওঁ তাৰপিছতহে কম অথনি যে ইমান চিঞৰ বাখৰ শুনিছিলো এই চেপেটা মাকজনীও কি হ'ল হয় ইমান মৰ চিঞৰ মাৰিছে জহনী জাতিজনীয়ে সেইজনীয়ে আমাৰ হাঁহকেইটা গৈ ধান খাইছিলেগে তাকে তাই একদম ভগা ধাই খাইছে এনেকুৱাই বকিছে মই তোৰ মাতটো জাতিয়েকে শুনা নাই অকল এই চেপেটা মাকজনীয়ে আৰু ছাগলী বকিছিলে তহঁতৰ ছাগলীকেইটা গৈছিলে আমাৰ ছাগলীকেইটা হাঁহকেইটা তাত সোমাইছিলেগেহে পোনে ধানৰ খুটটোকে মৰা নাই তাই একদম কেনেকুৱা বকিছে বৰ জখনি জাতি এদিন মোক কোৱা দেখা নাই নেকি মই সেই ফটো মাৰি থকা তাই ধান আছে আকৌ তাই একদম ধনী ধানে তাই কিহেৰে নুদুৱে হয়
তাই খাবলৈ মানুহ নাই কিন্তু তাই এটা পুতেক তুলিছে সেইটো মদাহি তাই কেলো কৰি চিঞৰি থাকে এনেকুৱাখন বকিছে গৰু জীয়েক কাহ জীয়েক বোলে কেনেকুৱা কথাবোৰ কৈছে অবাইচ মাতখন মাতিছে আৰু মই শুনিছো নহয় তাই গোটেই আমাৰ চুবুৰীয়া মানুহখনে কৈছে নহয় এইজনীয়ে মুখখন বৰ বেয়া তই খালি সেনেকুৱা নহয় মই জানো তোক ফুলটি মই তোক জানো তই সেনেকুৱা নহয় বৰ বেয়া মানুহ ভাল মানুহ নহয় খালি দেই তহঁতৰ ঘৰ হ'ব পাৰে মই খালি যি কম একদম অন্তৰ খুলি কৈছো তোক তাই কচোন বাৰু হয় এই তহঁতৰ তামোলকেইটা খাবলৈ বৰ মজা চফা আৰু আছে নি গছে চছে লাগি আছে গছৰ পুতি থৈছিলো সিহঁতে আছে দিবি নেকি দুটামান হয় লৈ যাবি আৰু এনেকুৱা মানে অশান্তি লাগিলে দেই আজি চিঞৰ বাসখনত গোটেই চুবুৰীটোৱে জুমি চাইছে সেই সিহঁতৰ ঘৰ বুঢ়ীজনীয়ে একদম বহি লৈ বাৰান্দাত চশমা পিন্ধি একদম জুপি নহয় তই মোক কব নালাগে মাকক মই বিয়া হোৱাৰ পৰা চিনি পাওঁ তাই মোক কিমান দন কৰিছে মোৰ মানুহটোৰ পৰা মাহ খুৱাইছে তাই বৰ দখনি জাতি তই তাইৰ লগত বেছিকৈ হলি গলি কৰি নাথাকিবি বুজিছ নে তাই আৰু যদি তোক যদি কিবা কয় তই কেছ দি দিম কৈ দিবি তই তাইৰ ওপৰত কি ডাল কৰিব তাই সেই মদাহী পুতেকটোৱে তাই কি কৰিব তই কচোন একো ডাল কৰিব নোৱাৰে তাই সেইটোৱে চিন্তা হৈছে এতিয়া এইটো ইমান চিঞৰ বাখ মানুহ মানে সহ্য কৰিব নোৱাৰি তই সেইবোৰ কৰি থাকিব লাগে তই এবাৰ যদি তোক কয় তই মোলৈ ফোন এটা কৰিবি তাৰপিছত কবি যে কি কৰিম বুলি সুধিব লাগিব তাৰপিছত মই কম নহয় তোক কেছ দিব লাগে কেনেকে তই পুলিচৰ ওচৰলৈ যাব লাগিব চব মই কৈ দিম তই যাবিগে কিবা এটা ব্যৱস্থা কৰিব লাগিব তামোল কেইটামান দে মই যাওঁগে নহ'লে আকৌ গুৱাহাটী বিচাৰি ফুৰিব নহয় মোক কথাটো কৈ তামোল কেইটামান যদি মাৰি লৈ যাম আকৰিখন এখন জখনি জাতিখন এখনে ইমানকে দিলি যে ইমানকে নিদিয়া হলেও হৈছিলে সেইজনী দেখুৱাই নিনিবি সেইজনী মই কমহে আকৌ তই দিলি বুলি তেতিয়াহে গম পাব তাই তোৰ লগত কোন আছে মই আছো তোৰ লগত তই চিন্তা নকৰিবি দেই গৈ থাকো এতিয়া কথা কেইবাটামান কৈ ফুলাই দিলো দি পঠিয়ালে এগাল তামোল এমাহ মানলৈ নিকিনিলেও হ'ব আৰু কাইলৈ আকৌ চেপেটা আমাৰ আকৌ ওচৰলৈ গৈ তাৰ পৰাই পাণ চান শাক চাক কেইটামান লৈ আহিম নহয় সিহঁতি চিনি পোৱা নাই এই ৰহিলীক ৰহিলীৰ জালত এবাৰ ফচিলে ওলাব নোৱাৰে আৰু